Finally, I got the one. A real love story of beautiful love soul Dipshika and Imon. Written by again Sushma Chauhan. আমার গাত যেতিয়া কিবা এটা ইনজুৰি হয় সেইটো সবে দেখা পায়, কিন্তু সেইটো যেতিয়া মনত হয় কোনেও দেখা নাপায়। নিজেই ফিল কৰিব লাগে। আৰু তেতিয়া এজন মানুহে লাভ বুলি কোৱা ৱৰ্ডটোক বিশ্বাস নকৰা হয়। নিজতকৈও বেছি ভাল পাইছিলোঁ তাক। নাজানো কিয় সি বুজি নাপালে মোৰ সেই মৰম। চাগে ময়ে বুজাব পৰা নাই। ফাৰ্ষ্ট লাভ ৱৰ্ডটো শুনিবলৈ যিমান ধুনীয়া তাতকৈও বেছি ধুনীয়া এই ফাৰ্ষ্ট লাভ। কিন্তু ফাৰ্ষ্ট হাৰ্টব্ৰেক ৱৰ্ডটো ইমানেই দুখ লগা যে সেই ফাৰ্ষ্ট লাভৰ চব আৱেগ বেদনাৰ অন্ধকাৰত হেৰাই যায়। মন নাযায় আকৌ কাৰোবাক ভাল পাব, কিন্তু কথা এটা আছে নহয়, বহুত ভাল কিবা এটা পোৱাৰ আগত বহুত কষ্টও পাব লাগে। ঠিক তেনেকৈ ময়ো পালোঁ বহুত ভাল এজন। ফাইনেলি আই গট দ্য ওৱান। দিনটো ভালকৈ মনত আছে মোৰ। 2 নৱেম্বৰ 2021 ধনতেৰছ আছিলে সেইদিনা। মই মাৰ লগত গৈছিলোঁ সোণৰ মুদ্ৰা ল'বলৈ। তাত এজন ল'ৰাক লগ পালোঁ যাক মই চিনি নাপাওঁ, কিন্তু গম পালোঁ যে আমাৰ ফেমিলিৰ মানুহে চিনি পায় তাক। সিও আমাৰ নিচিনা সোণৰ মুদ্ৰা ল'বলৈ আহিছিলে। তেতিয়া ইমান একো ফিল হোৱা নাছিলে, কিন্তু ঘৰত আহি নাজানো কিয় এফবিত তাক চাৰ্চ কৰিব মন গ'ল। যিহেতু নাম নাজানো, চ' বহুত চেষ্টা কৰাৰ পিছতো বিচাৰি নাপালোঁ। দাদাক সোধোতে নামটো গম পালোঁ এণ্ড চেক কৰোঁতে পালোঁ যে সি দেখোন আগৰ পৰাই মোৰ ফ্ৰেণ্ড লিষ্টত আছে। একো নাভাবিয়ে হাই পঠাই দিলোঁ, কিন্তু 2 মিনিট পিছতো যেতিয়া চিন কৰা নাই তেতিয়া মেছেজটো ডিলিট কৰি দিলোঁ। নিজে মেছেজ কৰাটো কিবা অকৱাৰ্ড লাগি আছিলে, কিন্তু অলপ পিছত সি ৰিপ্লাই দিলে আৰু তেনেকৈ আমাৰ কথা পতা ষ্টাৰ্ট হ'ল। তাৰ ঠিক 2 দিন পিছত 4 নৱেম্বৰ 2021 বাৰ্থডে আছিলে মোৰ। চেলিব্ৰেট কৰিবলৈ তাক মাতি দিলোঁ আৰু এটা কিউট ডিমাণ্ড কৰিলোঁ যে 5টাত আহি যাবা, দেৰি হ'লে কেক নাকাটো মই। সি আহিলে এণ্ড 5টাতে আহিলে। ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ এণ্ড আই থিংক that was my very special birthday I have ever celebrated. সেইদিনা ৰাতি এনে চেট কৰোঁতে নাজানো কিয় দুজনেই নিজৰ মনৰ কথাটো কৈ দিব মন কৰে, আৰু সেইদিনাৰ পৰাই আমি ৰিলেশ্যনশ্বিপত আহিলোঁ। সেই দিনটো কেতিয়াও পাহৰিব নোৱাৰোঁ মই। জীৱনটো যেন একেবাৰে নতুনকৈ ষ্টাৰ্ট হৈছিল। সি মোৰ ভাঙা হৃদয়টো এটাকৈ আকৌ জোৰা লগাই দিছিল। কথাটো হয় যে ভঙা হৃদয় আকৌ জোৰা লগালেও দাগ থাকিয়ে যায়, কিন্তু তাৰ সেইটো ৰূপো ইমান বেয়া নহয় দিয়কচোন। অথচ আৰু ধুনীয়াহে লাগে দেখিবলৈ। নিজক আকৌ বিচাৰি পালোঁ মই। এতিয়া দিনবিলাক আগতকৈ বেছি সুখী আৰু ধুনীয়া হৈ গ'ল। 1 year হৈছে আমাৰ এই ধুনীয়া ৰিলেশ্যনশ্বিপটো, কিন্তু কেতিয়াও নালাগে যে আমি অকল GF আৰু BF। এনেকুৱা লাগে যেন উই মেড ফৰ ইচ আদাৰ, যেন দুটা দেহ এটা আত্মা। হয়, ফাইনেলি মই বিচাৰি পালোঁ নিজক। মই বিচাৰি পালোঁ মোৰ চব ডিচিশ্যনত ছাপোৰ্ট কৰা ছাপোৰ্ট ছিষ্টেম। কেতিয়াও এনেকুৱা এৰৰ নাহে যে ইয়ৰ ডিচিশ্যন ইজ নট ছাপোৰ্টেড ইন দিছ ডিভাইচ। ইনফেক্ট লাগে যে তাত থকা কাৰণে মই কামবিলাক আৰু বেছি ভালকৈ কৰিব পাৰিছোঁ। নিজতকৈও বেছি নিজক বুজি পোৱা মানুহ এজন বিচাৰি পালোঁ মই। য়েছ, ফাইনেলি আই গট দ্য ওৱান। থেংকছ ফৰ ইয়ৰ ভেলুৱেবল টাইমছ গাইজ, এণ্ড থেংকছ টু সুষমা বা আকৌ এটা ধুনীয়া ষ্টৰি মোক পঠোৱাৰ কাৰণে। এণ্ড য়েছ, যদি আপোনাৰো কিবা এনেকুৱা ধুনীয়া ইনচিডেণ্ট থাকে, বা আপুনি যদি এজন ৰাইটাৰ হয় আৰু আপোনাৰ ওচৰতো লিখা ধুনীয়া ষ্টৰি থাকে, আৰু যদি বিচাৰে যে মই এজ এ পডকাষ্ট আপোনাৰ ষ্টৰিও এনেকৈ আপলোড কৰোঁ, তেনেহ'লে ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ আৰু ইনষ্টাগ্ৰাম ID আছে। যিকোনো ঠাইত কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।